আজিকালি নিশাবোৰৰ অপেক্ষাত বৰ আকুল হৈ পৰোঁ। যিমানেই নিশা গভীৰ হয়, সিমানেই বুকুত ফুলি উঠে প্ৰেমৰ খৰিকা যায়। ভাৱনাত তেওঁৰে ছবি, কিন্তু ধৰা দিয়ে সেই হঠাৎ অহা বৰষুণ জাক হৈ, যেন তিতিবলৈ ভয়। এনেতো নহয় যে তেওঁৰ ভাৱনাত মই আছোঁ, এনেতো নহয় যে মোৰ দৰে তেওঁৰো বুকুত ফুলি উঠে সেই ভালপোৱাৰ খৰিকা যায়। অথচ নোচোৱাৰ চলেৰে মনে মনে জুমি চাওঁ তেওঁ, বাৰে বাৰে সজাই পেলাওঁ আৱেগৰ গোপন কোঠা। যেন বুজিও নুবুজাৰ দুমোজা এটা অবাস্তৱ প্ৰশ্ন, যেন কোমল হৃদয় জীপাল কৰিব খোজা তেওঁ এজাক চঞ্চল বৰষুণৰ টোপাল। তেওঁ সপোন হৈ আহিব বুলিয়েই পৃথিৱীৰ সমস্ত যেন আঁতৰাই ৰাখিছোঁ। মৌনতামাতো সন্মুখত কিজানি ধৰা পৰোঁ তেওঁৰ চকুত। এই যে অপেক্ষিত নিশাটো, এই যে নিঃশব্দ পৃথিৱীত উজ্জীৱিত মোৰ আৱেগবোৰ, এয়াই যেন একপক্ষীয় ভালপোৱাৰ নিচাৰ আন্তৰিক ব্যাকৰণ।